So welcome back to my YouTube channel Chinmay Vlogs. तो पूजा बुली कब पूरी हुआ पूजा उठाई हुआ कोरोनार कारण तो 2 বছর पूजा নহলে 2 বছর মূলত আর সামগ্রিক এবার पूजा মই কোনো নসংগ্ৰহ पूजा আপোনালোকক দেখাম तो बियानपुर पूजा मंडप आई पालो यार उदय बियानपुर ini ya বাইকখন থৈ লওঁ ৰ'ব দেখুৱাই আছোঁ আপোনাক Gimana salah deh? Stop baru bulan baru video ভিডিঅ' কৰিব নোৱাৰি দিয়ক ইয়াত বহুত মানুহ বাহিৰতে এটা আমি ভিডিঅ' বনাই দিছিলোঁ আপোনালোকে আহিব ইয়াত হ'ব ইয়াত চিত্ৰাংকন প্ৰতিযোগিতাও পাতিছে বহুত ধুনীয়া ধুনীয়া ছবি আছে ইয়াত ইয়াত আকৌ কৈ থাকিলেও নুশুনি দিয়ক বহুত হাল্লা হৈ আছে
তো বিয়ামপুৰৰ পৰা এতিয়া বেলচৰ আহি পালোঁ। তো বেলচৰত পূজা চাওঁ, আপোনালোকেও চাওক। এইটো ভিডিঅ' এনেকুৱাই হ'ব দিয়ক, বহুত হাল্লা হৈ আছে ইয়াত। এই মন্দিৰবোৰ বহুত ভাল আছে। এই মন্দিৰটো আমাৰ ঘৰৰ ওচৰতে, মই দেখাই নাছিলোঁ। পূজা চূজা শেষ আহিম ৰ'ব মন্দিৰটো চাব। বহুত দেখুৱাব লগা বস্তু আছে, ভিডিঅ' এটা বনাম দেখুৱাম আপোনালোকে। ইয়াৰ পৰাও লাহে লাহে ওলাই দিওঁ ৰ'ব, আৰু দুখন পূজা চাব যাই আছোঁ। ইয়াতে কিবা অলপ খাই লওঁ, দেখুৱাই আছোঁ আপোনাক পূজা। এতিয়া আমি আহি গ'লোঁ হাফুৰত। তো বেলেগ এখন পূজা আহিব ৰ'ব। এতিয়া দেখোন আৰু চব মণি হেৰিৰে দোকান, বেলেগ একো নাই। আহকচোন যাওঁ ভিতৰলৈ, কি আছে আমাৰ ওচৰতে চকতে এখন পূজা হৈ আছে। তো লাষ্টত এখন পূজাই দেখাই দিওঁ। ৰাতি এঘাৰটাও পূজা চাব আহোঁতে
ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ দিয়ক, আৰু নেক্সট ভিডিঅ' আহি আছে।